জীবন বসুমতারী জিন্দাবাদ 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 জীবন বসুমতারী জিন্দাবাদ 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 একটা ছবিত ভোট দিব ভোট দিও ভোট দিও একটা ছবি ভোট দিও ভোট দিও জয় ধর্মে সকলক নমস্কার। আজি আমি 4 নং জুমদার সমষ্টিত আহি কিনে খুবই আনন্দত লাগিছে। আমি আজি বলমঝৰাত আহিছোঁ ফৰেষ্ট ভিলেজত। খুব দুখ লগা কথা, বিগত 17 বছর আমার বিপিএফ দলে সরকার চলাই আছিল, কিন্তু ইয়ারে আমার উরাও রাইজ বা আদিবাসী রাইজ একো পাওয়াই নাই। আইবাই ঘর খুব কম পাইছে বা রাস্তাঘাট হওয়াই নাই এতিয়ালৈকে কমপ্লিট, বা ইরিগেশন ফেসিলিটি হোক বা শিক্ষা দীক্ষা হোক বা খেল ধুলৰ যিকোনো ক্ষেত্ৰতে আমাৰ মানুহ বঞ্চিত হৈছে যোৱা 17 বছৰ। তো ইয়াৰে ৰাইজ আমি যেতিয়া এইখিনি আমাৰ কথাটো দাঙি ধৰিলোঁ, আমি বুজালোঁ যে আমাক এটা পৰিৱৰ্তন লাগে, আৰু আমি কোৱাৰ আগতেই সিহঁতে এটা পৰিৱৰ্তনৰ ঢৌ লৈ আনিছিল। ৰাইজে পৰিৱৰ্তন বিচাৰি আছে। তো আজি পৰিৱৰ্তনৰ নামত আমাৰ বলমঝৰাৰ ৰাইজ, উৰাও ৰাইজ আৰু সান্তাল ৰাইজ যিমানে আছে সিহঁতে ওলাই আহিছে, আৰু সিহঁতে এটা নতুন চৰকাৰ, নিকা চৰকাৰ, এটা ভাল গুড গভৰ্নেন্স বিচাৰি আছে। আৰু সিহঁতে আশাবাদী যে আমাৰ UPPL চৰকাৰে নিশ্চয় সিহঁতৰ কাৰণে বহুত বস্তু কৰি দিব যেতিয়া সিহঁতে চৰকাৰ গঠন কৰিব আণ্ডাৰ আমাৰ শ্ৰীযুত প্ৰমোদ ছাৰৰ ডাঙৰীয়া নেতৃত্বত। আৰু সিহঁতে খুবেই আশাবাদী, সেইকাৰণে আজি বহুত মানুহ, more than 100 মানুহ সিহঁতে আজি জইন কৰিলে আমাৰ UPPL দলত। আৰু সিহঁতে কৈছে যে সিহঁতে 100% সিহঁতে UPPL দলক ছাপোৰ্ট কৰিব, ট্ৰেক্টৰ ছবিত ভোট দিব, আৰু আমাক জিৰণ ছাৰক আমাৰ 4 নং সমষ্টি জুমদাৰ সমষ্টিৰ কেণ্ডিডেটক সিহঁতে জয় কৰাব। আৰু সিহঁতে আশাবাদী আৰু আশা দিছে আমাক, আৰু সিহঁতে নিশ্চয় কাম কৰিব বুলি মোৰ আশা আছে। আৰু ইয়াৰ যিমান প্ৰাইমাৰী কমিটি আছে আৰু আমাৰ ব্লক লেভেল কমিটি আছে, সিহঁতে খুব হাৰ্ড ৱৰ্কিং কৰি আছে আমাৰ জুমদাৰ সমষ্টিক মানে কেণ্ডিডেটক জিকাই লৈ যাবৰ কাৰণে। আৰু আমি 100% নিশ্চিত আমাৰ জুমদাৰ UPPL দল জিৰণ ছাৰে জিকি আহিব, বিপুল ভোটত জিকি আহিব, জয় হ'ব। আৰু এইবাৰ 100% UPPL দলে চৰকাৰ গঠন কৰিব। আমাৰ শ্ৰীযুত প্ৰমোদ ছাৰে এইবাৰ চৰকাৰ গঠন কৰিব, আৰু তেখেতে আমাৰ চিফ হ'ব। আৰু তেখেতৰ নেতৃত্বত আমাৰ জুমদুৱাৰ সমষ্টি যিমান গাঁও আছে, গাঁৱৰ উন্নয়ন আহিব, আৰু আমাৰ শিক্ষা দীক্ষা আগবাঢ়িব। আৰু স্পেচিয়েলি আমাৰ উৰা সমাজ বা আদিবাসী সমাজ যোনটো পিছপৰা সমাজ, আমি জানো বেছিভাগ আমি ফৰেষ্ট ভিলেজত ফৰেষ্ট ডুইলাৰ হয়, বা কিছুমান আমি বাগানত আছোঁ। খুব দুখ লগা কথা যে আজি বহুত ঠাইত আমি দেখা পালোঁ, আগত বিগত 17 বছৰ চলাইছে BPF দলে, কিন্তু আমাৰ আদিবাসীৰ কাৰণে একো কৰি দিয়া নাই। খুব দুখৰ কথা, ইমান ডাঙৰ অঞ্চল এটা কেণ্ডিডেটো আজিলৈকে চাকৰি পোৱা নাই বিগত 17 বছৰত। তো আমাৰ আশাবাদী, আমি খুব আশাবাদী, আৰু আমাৰ জুমদাৰ ৰাইজ বহুত আশাবাদী এইবাৰ। আৰু সিহঁতে আশা লৈ কিনি সিহঁতে আমাৰ UPPL দলক ছাপোৰ্ট কৰিছে, আৰু ট্ৰেক্টৰ ছবিত ভোট দি কিনি জয় কৰিব আমাৰ জুমদাৰ সমষ্টিৰ কেণ্ডিডেট শ্ৰী জিৰণ বসুমতাৰী। ইমানে কৈ কিনি মোৰ কথাটো ৰাজ্য বলমঝৰা গাঁৱৰ একত্ৰিত হৈ আমি এই ট্ৰেক্টৰ ছবিত বা ভোট দিবৰ কাৰণে জয়যুক্ত কৰিছোঁ। ৰাজ্য হৈ আমি বলমঝৰা গাঁৱৰ যিমানখিনি আমাৰ সদস্য আছে সকলোকে জয়যুক্ত কৰিবৰ কাৰণে সমৰ্পিত কৰিছে। ধন্যবাদ। জীবন বসুমতারী জিন্দাবাদ 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 জীবন বসুমতারী জিন্দাবাদ 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 একটা ছবিত ভোট দিব ভোট দিও ভোট দিও একটা ছবি ভোট দিও ভোট দিও ভোট দিও একটা ছবি ভোট দিও ভোট দিও ভোট দিও UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ জিন্দাবাদ।